নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ খোজ দাৱে এই পজিটিভ থিংকিংলৈ। বৰ্তমান মই উপস্থিত আছোঁ নুনমাটি উচ্চ মাধ্যমিক বিদ্যালয়, যিখন উচ্চ বিদ্যালয় 1972 চনত স্থাপনা হৈছিলে। মোৰ লগত আছে এইখন স্কুলৰে প্ৰধান শিক্ষক শ্ৰীযুত প্ৰদীপ কুমাৰ শৰ্মা ছাৰ আৰু বিষয় শিক্ষয়িত্ৰী নীলাঞ্জনা বসুমতাৰী। আপোনালোকে স্বাগতম জনাইছোঁ খোজ দাৱলৈ। ছাৰৰ পৰা জানিব বিচাৰিম বৰ্তমান আমাৰ অসমীয়া শিক্ষা ব্যৱস্থা, এই যে অসমীয়া শিক্ষা ব্যৱস্থা কৰবাত নহয় কৰবাত অকণ বাধাৰ সন্মুখীন হোৱা যেন লাগিছে। ইয়াৰ কাৰণ কাৰণটো হ'ল কি আৰ্থিক অৱস্থা দুৰ্বল, মানে সেইটো এটা প্ৰথম কাৰণ। দ্বিতীয় কাৰণ হ'ল কি শিক্ষা ব্যৱস্থাত কৰ্মমুখী শিক্ষাৰ সুবিধা সেইটোৱে মেইন কাৰণ। কৰ্মমুখী শিক্ষা হ'ব লাগে আৰু ল'ৰা ছোৱালীখিনিক সংস্কাৰমুখী শিক্ষা দিব লাগে। আমি পাঠ্যপুথিৰ ওপৰত বেছি গুৰুত্ব দি আছোঁ, সেইকাৰণে কিছু আমাৰ শিক্ষা ব্যৱস্থা কৰবাত নহয় কৰবাত বাধাৰ সন্মুখীন এইবিলাক কাৰণতে হয় সাধাৰণতে। ল'ৰা ছোৱালীখিনিয়ে শিক্ষাৰ প্ৰতি ধাউতি আছে, কিন্তু শিক্ষা জীৱনত শেষ কৰি কি কৰি কৰ্মমুখী কি কৰিম আমি কৰ্মৰ অভাৱ, সেইটো এটা আমাৰ চিলেবাছটো তেনেকুৱা হ'লে বেছি ভাল। সেইটোৱে প্ৰধান কাৰণ। এতিয়া মানে প্ৰতিজন শিক্ষাৰ্থীৰ মনত এনেকুৱা এটা ভাৱ আহে, ঠিক আছে মই মেট্ৰিক পাছ কৰিলোঁ, 12 পাছ কৰিলোঁ, কিন্তু মই গৈ পেলাই কি কৰিম? মই আগৰ সংস্থাপনৰ কোনোবা কিবা ব্যৱস্থা আছেনে নাই, কি কেনেকুৱা ধৰণৰ মই কাম কৰিম? এই বস্তুটো যদি আমি চৰকাৰক অনুৰোধ কৰিম, এই বস্তুটো যদি আমাৰ চিলেবাছৰ মাজত সেই বস্তুটোৰ লগত যদি সামৰি হয়, তেতিয়াহ'লে আমাৰ শিক্ষা ব্যৱস্থাটো উৰ্ধগামী হ'ব, লগতে আমি আমাৰ ভাষাৰ স্বকীয়তা বজাই ৰাখিবলৈ সক্ষম হওঁ। বাইদেউৰ ওচৰলৈ যাব পাৰিম। বাইদেউ যিহেতু স্পৰ্টছৰ লগত জড়িত হৈ আছে, মই দেখিছোঁ আজি কিছুদিন আগৰ পৰা আমাৰ চৰকাৰী শিক্ষা ব্যৱস্থা ৰাতিপুৱা যিটো ছেশ্যন হয়, সেই ছেশ্যনৰ লগত সংগতি ৰাখি প্ৰাৰ্থনাৰ পিছতে শাৰীৰিক চৰ্চাৰ আৰম্ভ কৰা হৈছে। এই শাৰীৰিক চৰ্চাৰ আপুনি ভাবেনে আমাৰ শিক্ষাৰ্থীসকলৰ জীৱনত পৰিৱৰ্তন আনিব পাৰিব? নিশ্চয় আনিব পাৰিব, কাৰণ অকল মানে পঢ়া শুনাই নহয়, পঢ়া শুনাটো অ'কে, মেণ্টেল কেয়াৰ কাৰণে লাগে হা, এটা চাকৰি পাবলৈও পঢ়া শুনা লাগিব, নিজকে এষ্টাব্লিছ কৰিবৰ কাৰণে পঢ়া শুনা লাগিব, কিন্তু যদি ফিজিকেলি আৰু মেণ্টেলি যদি ফিট নহয়, তেতিয়াহ'লে এই পঢ়াখিনি আয়ত্ত কৰিবলৈও দিগদাৰ হ'ব। এটা যদি চাউণ্ড বডি হয়, তেতিয়াহ'লে চব বস্তুখিনি ল'বলৈ সেইকাৰণে খুবেই দৰকাৰ। আৰু স্কুলবোৰত যেতিয়া আমি মৰ্ণিং প্ৰেয়াৰটো কৰোঁ, মাইণ্ডটো ফ্ৰেছ হয়, তাৰপিছত যেতিয়া অকণমান ফিজিকেল এক্সাৰচাইজ কৰোঁ, তেতিয়া বডি মুভমেণ্ট হয়, তেতিয়াহ'লে সিহঁতেও ফূৰ্তি যিটো বুলি কয় নহয়, সেই বডিত ফূৰ্তি বস্তুটো আহে। তাৰপিছত কাম কৰা যিটো আগ্ৰহ, সেই আগ্ৰহটো বাঢ়ি যায়। হয়, খুবেই দৰকাৰ মই ভাবোঁ। আৰু প্লাছ আজিকালিতো গভৰ্ণমেণ্টে বহুতেই বেলেগ বেলেগ স্কিম উলিয়াইছে, বেলেগ আৰু খেলৰ কাৰণে বহুত বেছি আগতকৈ এতিয়া বেছি প্ৰাধান্য দিছে। আৰু আজিকালি আমাৰ যিবিলাক আমাৰ মাজৰ পৰা যিখিনি যিসকল খেলুৱৈ ওলাই গৈছে, এই সকলোবোৰকে চৰকাৰীভাৱে আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰিছে। গতিকে মই ভাবোঁ আমাৰ এই শাৰীৰিক উৎকৰ্ষ সাধনে আমাৰ ল'ৰা ছোৱালীক শিক্ষাৰ লগতে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাত সহায় কৰিব। আপুনি কি কয়? বহুত, কাৰণ এতিয়া স্কুল লেভেলত আছে, সিহঁতৰ এখন চাৰ্টিফিকেট নেশ্যনেল খেলে, এখন চাৰ্টিফিকেটে এখন ভাল কলেজ এখনত এডমিশ্যন ল'বলৈও বহুত সুযোগ হয়, বহুত সুবিধা, পইণ্টছ আছে তাৰ কাৰণে। নট অনলি খেলা, মই কওঁ, কাৰণ এক্সট্ৰা কাৰিকুলাৰ গানেই হওক, ডান্সেই হওক, যিকোনো এক্টিভিটি, সেইবোৰ এক্টিভিটি চব ল'ৰা ছোৱালীয়েতো আৰু একদম পঢ়ি পেলাই টপ কৰিবলৈ বা সেয়া সেইটো এডুকেশ্যন লাইনত সেইটো বেলেগ কথা, কিন্তু এইটো স্পৰ্টছ লাইনেৰে গৈ পেলাই বা কালচাৰেল লাইনেৰে গৈ পেলাইও ল'ৰা ছোৱালী নিজে নিজকে সংস্থাপন এটা দিব পাৰে। যিহেতু ছাৰ আপুনি এই শিক্ষাখণ্ডৰ লগত জড়িত হৈ আছে, আপুনি বাহিৰত গৈছে, মই বাহিৰত এতিয়ালৈকে প্ৰায় 20ৰ পৰা 30খন ৰাজ্য ভ্ৰমণ কৰিছোঁ কৰ্মসূত্ৰে।
মই তাত দেখিছোঁ আমাৰ অসমীয়া ভাষাৰ বাধাকতা। মই বাধাকতা অসমীয়া যে বাধাকতা বুলি কোৱা নাই, তাত যিটো কৰ্মসংস্থাপনৰ বাধাকতা, এই বাধাকতা মই দেখিছোঁ ভাষা নজনাৰ কাৰণে আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে বাহিৰৰ পৰা উভতি আহিব লগা হৈছে। আপুনি ভাবেনে আমাৰ ল'ৰা ছোৱালীখিনি আমাৰ নিজৰ ভাষাটোৰ লগত অন্য ভাষা জনাৰো প্ৰয়োজন আছে? কিন্তু মাতৃভাষাই ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰাত সহায় কৰে। প্ৰথম কথা, সেইকাৰণে আমাৰ লোৱাৰ প্ৰাইমাৰী এডুকেশ্যন মাতৃভাষাটো কম্পালচৰি সেইটো হ'ব লাগে। সেইটো ঠিকে আছে, গভৰ্ণমেণ্টে এই ক্ষেত্ৰত চোৱা চিতা কৰিছে। ইয়াৰ উপৰিও মাতৃভাষাৰ লগত আমাৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী আৰু নেশ্যনেল লেংগুৱেজ হিচাপে ইংলিছটো আমাৰ সমান্তৰালভাৱে ইয়াত শিক্ষাদান কৰিব। তাৰ গতিকে এইটো দৰকাৰী, কাৰণ ষ্টেটৰ এখন ৰাজ্যৰ ভিতৰত মাতৃভাষাটো যিমান প্ৰয়োজন, বাহিৰত আমাৰ ৰাষ্ট্ৰীয় ভাষাটোৰো ইমান প্ৰয়োজন আছে। তাৰ ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ ইংৰাজীটো দৰকাৰ। গতিকে এই গোটেইখিনি সংগতি ৰাখি, গোটেইকেইটা বিষয়ে সংগতি ৰাখি শিক্ষাদান কৰি থকা হৈছে। সেইটো দৰকাৰী, আৰু নহ'লে কৰ্মজীৱনত অসুবিধাৰ সন্মুখীন নিশ্চয় সেই এটা ডাঙৰ বাহিৰৰ ওচৰলৈ যাব পাৰি বিচাৰি। বৰ্তমান সময়ত মাদক দ্ৰব্য আৰু নিচাজাতীয় সামগ্ৰী আমাৰ অভিভাৱকসকলৰ লগতে শিশুসকলক, এই যে আমাৰ শিক্ষাৰ্থীসকলক এই বিপথে পৰিচালিত কৰি গৈ আছে। যিহেতু আপুনি শৰীৰ চৰ্চাৰ লগত জড়িত, মই আপোনাক সুধিব বিচাৰিম, শৰীৰ চৰ্চাই মাদক দ্ৰব্যৰ পৰা এই নিচাজাতীয় সামগ্ৰীৰ পৰা কেনেদৰে বিৰত ৰাখিব পাৰে ল'ৰা ছোৱালীৰ লগতে অভিভাৱকসকলক? নিশ্চয় পাৰে। যেতিয়া এজন ল'ৰা কিবা এটা খেলতে হওক, কিবা এটা তেনেকুৱা ধৰণৰ এক্টিভিটিত যেতিয়া মাইণ্ডটো ডাইভাৰ্ট কৰিব, তেতিয়াহ'লে এই বেলেগ নিচাবোৰ, এই খেলটো এটা নিচা। ল'ৰা এটাই যেতিয়া খেল এটা খেলিব, ছোৱালী এজনী খেল এটা তাৰ মনটো তেতিয়া তেনেকৈ ধৰণে ডেভেলপ হ'ব ন। মই কেনেকৈ ফিট ৰাখোঁ নিজকে, মই এইবোৰ খালে মোৰ নিজৰ কাৰণে বেয়া, মই দৌৰিব নোৱাৰিম। যদি ল'ৰা এটা দৌৰৰ ল'ৰা, সি দৌৰিব নোৱাৰিব, তাৰ ষ্টেমিনা নাইকিয়া হৈ যাব, তাৰ ষ্ট্ৰেংথটো নাপাব তেনেকৈ ধৰণে। গতিকে সি সেইবোৰ এভইড কৰিব। এভইড কৰি পেলাই এইটোত যদি মন লগায়, তেতিয়াহ'লে এই মাদক দ্ৰব্য তাৰ মনলৈ বাঢ়িব। গতিকে মই ভাবোঁ এনকাৰেজ কৰিব লাগে ল'ৰা ছোৱালীক। শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত সম্পৰ্ক কেনেকুৱা হৈছে? ডাঙৰ শিক্ষা ব্যৱস্থাত মূল বিষয় এইটোৱে, আমি এটা পৰিয়ালৰ নিচিনা থাকিব লাগিব। অভিভাৱক, শিক্ষক আৰু ষ্টুডেণ্ট, ছাত্ৰ ছাত্ৰী, এইকেইটাৰ মাজত সমন্বয় নাথাকিলে শিক্ষাৰ উন্নতি কেতিয়াও। কাৰণ বেছি সময় আমাৰ স্কুলত ল'ৰা ছোৱালীখিনি কটায়, তাৰপিছত মাক দেউতাকৰ ওচৰত যায়। মাক দেউতাকৰ লগত যদি আমাৰ লিংকটো নাথাকে বা শিক্ষকৰ লিংক নাথাকে, যোগাযোগ নাথাকে, ষ্টুডেণ্টজনৰ বিষয়ে আমি জনাত বহুত অসুবিধা। সেইকাৰণে আমাৰ মাজৰ সমন্বয়খিনি আমি যিমান মধুৰ হ'ব আৰু মানে সঘনাই যোগাযোগটো দৰকাৰ। ভাষাৰ সমৃদ্ধতাই নিৰূপণ কৰে এটা জাতিৰ ভৱিষ্যত। সেয়া মই কিছুদিন আগতে নিবন্ধ এটা লিখিছিল। আপুনি কি কয়? যদি আমাৰ নিজস্ব ভাষাটোৰ স্বকীয়তা বজাই ৰাখিব বিচাৰোঁ, তেতিয়াহে আমি আমাৰ জাতিক জীয়াই ৰাখিব পাৰোঁ। ভাষাইতো জাতিক জীয়াই ৰাখে। ভাষা নহ'লে, যদি নিজস্ব ভাষা নাথাকে জাতি এটা, গতিকে তাৰ ভৱিষ্যত জাতিটোক আমি পৰিচয় নাই, পৰিচয় দিব নোৱাৰোঁ। প্ৰথম কথা পৰিচয় নাই আমাৰ। গতিকে মাতৃভাষা, আমি অসমীয়া হিচাপে আমাৰ মাতৃভাষাটো অত্যন্ত জৰুৰী। আমি এইটো লোৱাৰ এডুকেশ্যন বা হায়াৰ এডুকেশ্যনলৈকে কম্পালচৰি কৰিব লাগে। সেইটো দৰকাৰ। তাৰ লগত আমি সংগতি ৰাখি, মাতৃভাষাৰ লগত সংগতি ৰাখি হিন্দী হওক, ইংৰাজী হওক, অন্য ভাষাৰ কৰিব লাগে। কাৰণ সিহঁতৰ ডে টু ডে লাইফত সেইবিলাকৰ প্ৰয়োজন হ'ব। এতিয়া বাল্য অৱস্থাত যিখিনি বস্তু দৰকাৰ হৈছে, যিমানে লাইফটো ওপৰৰ ফালে গৈ যোৱা, সিমানে সেইবিলাক বস্তুৰ ওপৰত দৰকাৰ হয়। সেইবিলাক কথা চিন্তা কৰি আমি মাতৃভাষাৰ লগতে অন্য ভাষাৰ ওপৰতো গুৰুত্ব দিয়া হয়। আমি চেমিনাৰ কৰোঁ, ক্লাছত কৰোঁ, তাৰোপৰি লেকচাৰে আমি দিওঁ।
তেনেকুৱাকৈ মানে NGOছবোৰবিলাক শিকাওঁ এইবিলাক কৰি আছোঁ। অন্যান্য আমি চিডিৰ ব্যৱস্থা কৰিছোঁ, ল'ৰা ছোৱালীক স্পকেন ইংলিছৰ চিডিৰ ব্যৱস্থা কৰিছোঁ। এইবিলাক আমি কিছুমান কথা লৈ আছোঁ আৰু চৰকাৰেও আমাক এই ক্ষেত্ৰত সহযোগ কৰি আছে। বন্ধুসকল, আপোনালোকে সুন্দৰ বাৰ্তা শুনিছে। যোগাত্মক দিশেৰে প্ৰধান শিক্ষক ছাৰ, বিষয় শিক্ষাৰ্থী, স্পৰ্টছ খেলৰ যি শিক্ষাৰ্থী, তেখেতে সুন্দৰ মেছেজ আপোনালোকক দিব বিচাৰিছে। এই যোগাত্মক দিশেৰে যদি আমি সামগ্ৰিকভাৱে আমাৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত আলোকপাত কৰি যাওঁ, তেতিয়াহ'লে আমি আমাৰ ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতেই নহয় এজন সুনিশ্চিতভাৱে সুনাগৰিক হিচাপে আমি আমাৰ দেশৰ ভৱিষ্যতক গঢ় দিয়াত সহায় হ'ব বুলি মোৰ বিশ্বাস আছে। দুয়োজনকে ধন্যবাদ জনাইছোঁ। ইমান ব্যস্ততাৰ মাজতো আপোনালোকে যিখিনি সময় দিলে, নিশ্চিতভাৱে ই আমাৰ অভিভাৱক সমাজো ইয়াৰ পৰা উপকৃত।